হেল্ল' সকলোকে নমস্কাৰ জনাই মই পুনৰ মোৰ অন্য এটি ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই মোৰ ভাল পাব আৰু সকলোৱে কমেণ্ট কৰিব প্লিজ। আৰু এয়া দেখিছেনে জিও মানে কি হ'ল, শুইছিলে তাই, আকৌ পটককৈ ধুলে নাথনি সাৰ পাই গ'ল। সেইকাৰণে এতিয়া মই এনেকৈ তাইক শুৱাই থাকিব লগা হৈছে। শুই উঠি গ'লে মানে বৰ আমনি কৰে আৰু তাইক শুৱাবলৈ বহুত দিগদাৰ মানে আজিকালি। শুৱাৰ আগতে মানে কিবা কিবি কৰি থাকে আৰু বিচনাখনত গোটেই ঘূৰি থাকিব আৰু এনেকৈ আমনি কৰি থাকিব, কান্দি থাকিব। মানে কান্দি তেনেকৈ নাকান্দে বাৰু, এনেকৈ মানে উঁৱাই থাকিব আৰু সেইকাৰণে এতিয়া তাইক মই গান গাই গাই কোচত লৈ শুৱাব লগা হৈছে। আৰু মই আজি মানে আৰু ইফালে মই জুইত পাতি থৈ আহিছোঁ মাংস, ছাগলী মাংস। জীৱনত মানে আজি ফাৰ্ষ্ট টাইম বনাইছোঁ ছাগলী মাংস। কেনেকুৱা হয় নাজানো আৰু দেই, বনাইছোঁ আৰু ভয়ে ভয়ে। মই ছাগলী মাংস বুলিয়ে নহয়, মই মানে আজিলৈকে চিকেনো বনাই পোৱা নাই, একো মাংসই বনাই পোৱা নাই মানে। আৰু তাতে আজি ফাৰ্ষ্ট টাইম একেবাৰে ছাগলী মাংসই বনাই দিছোঁ। উপায় নাই মানে, বনাবলৈ কোনো নাই মানুহ মানে, সেইকাৰণে আৰু বনাব লগা হ'ল। বনাই অলৰেডি হৈছে আৰু জুইত মানে পাতি থৈ আহিছোঁ। জুইত বনাইছোঁ, গেছত বনালে কি হয় ইমান টেষ্টি নহয় খাবলৈ, জুইত বনালে বহুত টেষ্টি হয় খাবলৈ, সেইকাৰণে জুইতে বনাইছোঁ। আৰু এয়া পাতি থৈ আহিছোঁ, পানী দি মানে পূৰা উতলিব দিছোঁ। আৰু এইফালে সাৰ পাই গ'ল যে, এতিয়া মই শুৱাই লোৱাৰ পিছতহে আৰু মাজে মাজে চাব লাগিব আৰু চাই থাকিম। শুৱাই লোৱাৰ পিছতহে আৰু লাগিবগৈ পাৰিম আকৌ। অলৰেডি হৈ গ'ল বাৰু, আপোনালোকক দেখাম বাৰু মই কেনেকৈ বনাইছোঁ। ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে দেখা পাব আৰু কেনেকুৱা হ'ল খাবলৈ সেয়াও আপোনালোকে গম পাব। আমাৰ জিও নুশুৱে, দুষ্ট কৰিছে। আমাৰ জিও দুষ্ট কৰিছে, নুশুৱে। কি হ'ব এতিয়া নুশুলে? কেলে দুষ্ট কৰিব নাপায় নহয়, এতিয়া 10টা বাজিলে, এতিয়া শুই থাকিব লাগে। শুই থাকা। আজি মই বনাম ছাগলী মাংস। ফাৰ্ষ্ট টাইম বনাম দেই, কেনেকুৱা হয় নাজানো আৰু। জীৱনত বনাই পোৱা নাই কেতিয়াও ছাগলী মাংস। এয়া মাংস, আৰু এয়া মাংসখিনি ধুই থোৱা আছে, ধুই মেলি ৰেডি কৰি থোৱা আছে। আৰু এয়া আদা নহৰু পেষ্ট বনাই লৈছোঁ, জলকীয়া আৰু নহৰু দুটা লৈ লৈছোঁ, গোটাকৈ দিম সেইটা। আৰু এয়া পিঁয়াজ কাটি লৈছোঁ, এয়া আলু, তেজপাত আৰু এয়া লং, ইলাচি, দালচেনি আৰু এয়া বিলাহী, তাৰপৰা আৰু ইয়াৰ ৰেড চিলি ব্যৱহাৰ কৰিব লাগিব। আৰু এয়া বেলেগ মছলাখিনি টেমাটোত ভৰাই থৈছোঁ। আৰু এতিয়া আপোনালোকে চাই থাকিব। আৰু মোৰ জুইত বনাম, গেছত বনাব পাৰিলোঁ হয়, কিন্তু জুইতে ভাল লাগে, সেইকাৰণে জুইত বনালে বেছি টেষ্টি হয় খাবলৈ, সেইকাৰণে জুইতে বনাম মই। আৰু এয়া মোৰ কেৰাহী গৰম হৈ গৈছে, তেল দি দিছোঁ। নাজানো আৰু দেই, বনাব আজিলৈকে বনায়ো পোৱা নাই। তেলটো কিমান দিব লাগে, বেছিকৈ দিব লাগে, কিন্তু কিমান বেছি দিব লাগে ইমানে হ'লে হ'ব চাগে, ইমানে আৰু অলপ নিদিলে ভাল হ'ব। মই ইমান মছলা নিদিওঁ বাৰু, মাংস বনালেতো মছলা দিবই লাগিব, কিন্তু ইমানো বেছি নিদিওঁ আৰু। মছলা যিহেতু স্বাস্থ্যৰ কাৰণে অপকাৰী, আৰু মই খায়ো ইমান আমি বেয়া পাওঁ, আমাৰ এওঁ খাই বেয়া পায় আৰু ময়ো ইমান ভাল নাপাওঁ। আৰু ইয়াত তেল গৰম হৈ গ'ল পূৰা, আৰু পিঁয়াজ দি দিছোঁ ইয়াতে। পিঁয়াজ পূৰা সৰহকৈ দি দিছোঁ, আৰু মাংসত যিহেতু পিঁয়াজটো অলপ বেছি হ'লে ভাল হয় খাবলৈ টেষ্টটো। আপোনালোকে কিন্তু কেৰাহীখন মোৰ ইগন'ৰ কৰিব দেই, একদম মানে ক'লা হৈ গৈছে, কিন্তু বহুত চাফা হয়। মই চাফাকৈ পূৰা ধুই থোৱা আছে। মই এনেও চব কাম মানে মই চাফাকৈ কৰিয়ে ভাল পাওঁ, অলপ লেতেৰা হ'লে মই বহুত বেয়া পাওঁ। আৰু পাচলি পূৰা চাফাকৈ কাটিছোঁ। অলপ দি দিছোঁ, অকণমান চেনি দি দিছোঁ, এটা জলকীয়া দিছোঁ, বেছি জ্বলা দিয়া নাই, মই বেছি জ্বলা খাবলৈ নোৱাৰোঁ মানে, আৰু জালুক দিম যে, সেইকাৰণে দুটা জ্বলা দিছোঁ, জলকীয়া দুটা দিছোঁ। মই মানে পাচলি দুবাৰ তিনিবাৰ ধুওঁ, আৰু
মাংসখিনিও মানে ধুই লোৱা নাই বাৰু, ব্ৰইলাৰ মাংস হ'লে বাৰু ধুই মেলি লওঁ, পূৰা গৰম পানীত দি সিজাই লওঁ। আৰু মই মাংসখিনি দি দিলোঁ। আদা নহৰু দি দিছোঁ, জালুক দি দিছোঁ। নহৰু দি দিছোঁ দুটাকৈ। আৰু প্ৰায় এতিয়া আধা ঘণ্টামান হ'লেই মাংসখিনি মই ভাজিয়ে আছোঁ, আৰু প্ৰায় 1.5 ঘণ্টামান মানে ভাজিম, আৰু উতলাবলৈতো আছেই, ভাজি ল'ব লাগিব 40 মিনিটমানটো একদম পূৰা মাংস, যিহেতু আমাৰ আকৌ একদম পূৰা ভাজিব লাগিব, নহ'লে মানে বহুত বেয়া পায়, এই মাংসটো ভাজিলেহে ভাল পায় মানে। আৰু মাংস বস্তুটোতো ভালকৈ সিজাই খাব লাগে ন। আৰু অকণমান মছলা দিছোঁ, বেছি মছলা দিয়া নাই বাৰু, অকণমান দিছোঁ। কাটি থোৱা আলু বিলাহীখিনি দি দিছোঁ। পূৰা 40 মিনিটমান মাংসখিনি ফ্ৰাই কৰি এতিয়াহে আলু আৰু বিলাহী দিছোঁ, নহ'লে আগতে দি দিলে আলুখিনি বেছি সিজি থাকি যাব ন, সেইকাৰণে এতিয়া দি দিছোঁ। নিমখ দিছোঁ, নিমখটো এতিয়া দিছোঁ, আগতে মানে নিদিলোঁ, নহ'লে বেছিকৈ গলি গৈছিলে। আৰু এতিয়া যিহেতু বিহুৰ বতৰ, কাষৰ মানুহ ঘৰত মানে বিহু হুঁচৰি আহিছে, সেইকাৰণে ঢোলৰ মাত শুনি আছোঁ। আৰু মই এতিয়া গৰম পানী দি দিছোঁ, গৰম পানী দি এতিয়া অলপ টাইম উতলিব দিম, মানে অলপ গ্ৰেভি কৰিম আৰু ইমানো পানীটো নথওঁ মানে। আৰু এয়া মোৰ আজি থালি ৰেডি। মই নিজে বনোৱা মাংস, আৰু মই নিজে বনাই নিজে খাবলৈ লৈছোঁ দেই। মায়ে বাৰু নাখায়েই, মায়ে মাংস নাখায় বাৰু, এওঁ ঘৰত নাই আৰু ভাইটিও নাই, সেইকাৰণে মই ভোকো লাগিছে, খাই দিওঁ আৰু। কেনেকুৱা হৈছে নাজানো আৰু দেই। বেয়া হোৱা নাই বাৰু, ভালেই হৈছে। ভিডিঅ'টো আচলতে বহুত দিনতে মানে কৰি থোৱা আছিলে, কিন্তু মানে আপলোড কৰিবলৈহে সময় হোৱা নাছিলে। আপলোড কৰিবলৈ মানে নহয়, এডিট কৰিবলৈ। মই মানে বহুত দিনৰ মূৰতহে এডিট কৰিব পাৰোঁ, সময়ে নোপোৱা নিচিনা হয়, সেইকাৰণে বহুত দিগদাৰ হৈ যায় মানে। 3-4 দিনৰ পিছতহে ভিডিঅ'টো মানে আপলোড কৰিব পাৰোঁ। আৰু সেইকাৰণে কৈ দিছোঁ মানে, মাংসটো আৰু খাবলৈ হেনো বহুত টেষ্টি হৈছিলে। আমাৰ এওঁ কৈছে, যিহেতু এওঁতো বহুত ধুনীয়াকৈ বনায় বাৰু, এওঁ কৈছে যেতিয়া ভালেই হৈছে আৰু। কৈছে তুমি হেনো বোলে এক্টিং কৰি থাকা, বনাব নাজানো বুলি এনেই কৈ থাকা, মোতকৈও ধুনীয়াকৈ বনাইছা হেনো, এইবাৰ পৰা হেনো মোকে বনাব দিব ছাগলী মাংস আনিলে। মই ভাবিছোঁ ফচি গ'লোঁ আৰু, কৈছোঁ মই বনোৱা নাই, এনেকৈ কৈছোঁ আৰু ধেমালিতে। ভাল হৈছে বুলি কৈছে, চবৰে আগতে একেবাৰে কৈ ফুৰিছে আৰু বৰ ধুনীয়া মাংস বনাইছে বুলি। বেয়া হ'ব বুলি ভয় খাই আছিলোঁ, মই বোলো খাবলৈ নোৱাৰিব চাগে সিহঁতি আজি, কিন্তু বহুত ধুনীয়া হৈছে। ময়ো খাই ভালেই পাইছোঁ বাৰু। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু সোনকালে ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰি দিব প্লিজ। আজিলৈ আহিছোঁ, বাই বাই।